হেল্ল' গাইজ, কি খবৰ সকলোলৈকে দীপাৱলী বহুত বহুত শুভকামনা জনাইছোঁ। আজি এফালে গৈ আছোঁ, চাই থাকিবচোন মই ক'ত গৈ আছোঁ, কি কৰিম সকলো দেখাই থাকিম, আপোনালোকে চাবলৈ পাব ইয়াত ভিডিঅ'টোতে। হেল্ল' গাইজ, আমি এতিয়া যাম শিৱসাগৰলৈ আহিছোঁ। আমি শিৱসাগৰত বহুত ডাঙৰ খেল হয় দেৱালীত, তাকে চাওঁগৈচোন আৰু পাৰিলে খেলিমো, কি পাওঁ দেখাই থাকিম, চাই থাকিব আপোনালোকে ভিডিঅ'টো। এয়া শিৱসাগৰ দেখিছেনে, তোমাৰ খেল খেলি অহা মানুহৰ পাই কেতিয়াবা দেখিছে খেল দেখিছে 10 টকীয়া 50 টকীয়া আচলতে খেলবিলাক 10 টকাৰ পৰা আৰম্ভ হৈছে। মানুহে বেগ ঘূৰাই ঘূৰাই বস্তু আমি ভিৰত সোমাবই পৰা নাই, ইমানেই মানুহৰ ভিৰ, খেলিবলৈ অহা মানুহৰ ভিৰ। দেখাই থাকিম, চাই থাকিব। টকা এটা কিনিছো, চাওঁচোন চাই থাকিব। মোৰ ভাগ্যখন আচলতে বহুত বেয়া, সেইকাৰণে ঘৰমুখী হ'লোঁ আৰু যিহেতু ভাগ্য যেতিয়া মোক দিবলৈ মন কৰা নাই। দাদাহঁতে পাইছে বাৰু, দাদাহঁতে পাইছে, নবৈ পালে, মোৰ মানুহজনেও পালে, হাঁহ পাইছে, কুকুৰা পাইছে। সেইকাৰণে মই একো নাপালেও মনটো বেয়া কৰি আহি আছোঁ আৰু ৰাস্তাত আহোঁতে দেখিলোঁ এটা কালি মন্দিৰ, ভাবিলোঁ সেয়া এটা জনাই যাওঁ। সেয়ে ভাবি পেলাই দক্ষিণা এটা আগবঢ়াই সেয়া আভাস ল'লোঁ। তাৰপিছত তেওঁলোকে তাতে আকৌ কি কৰিছে, মানুহবিলাকক ৰছী বান্ধি আছিলে। ৰছী বান্ধিলে কি হয় কি হয় নাজানো আৰু, মই বিশেষ নাজানো, কিন্তু ৰছী বান্ধিলে ভাল লাগে, কিবা এটা ভাল লাগে। সেইকাৰণে ভাবিলোঁ আহিবৰ সময়ত ৰছীডালো বান্ধি লওঁ। সেয়ে এনেকৈ ৰছী বান্ধি মেলি পেলাই আশীৰ্বাদ লৈ পেলাই উদাস মন এটা লৈ ঘৰমুখী হ'লোঁ। সেয়াই আছিলে মোৰ শিৱসাগৰ যাত্ৰা। কাইলৈ দেখাই থাকিম আৰু ক'ত যাম, কি কৰিম, চাই থাকিলে পাব। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক এটা কৰিবচোন। থেংক ইউ।